আমি যুগে যুগে দান ৰূপে অৱদান কৰিছো ভাৰত। ক্লাছ লাগিছে নেকি? তোমাৰ কাষতে ভাওনাখনৰ নামটো কি বুলি কৈছিলে? বেন উপাখ্যান ইথু অৱতাৰ। এটা নতুন ব্লগলৈ এণ্ড গুড মৰ্ণিং ফ্ৰম যোৰহাট। যোৱাকালি ৰাতি মই যোৰহাটত আহিলোঁ। যোৱাকালি ৰাতি ব্লগ বনোৱা নহ'ল। মই ভাবিছিলোঁ বোলো ৰাতিও অলপমান ব্লগ বনাই যাওঁ, দেন ইয়াত ইণ্ট্ৰ'টো এনেকৈ দিম বুলি, বাট পচিবল নহ'ল। এইটো বহুত লাইটিং কম আছিল এণ্ড মানে ৰাতি বহুতে মই ছুপাৰত আহিলোঁ বাছত, বহুতে শুই আছে। মই যদি এনেকুৱা ফ্লেছ জ্বলাওঁ বহুতে বেয়াব ন। এণ্ড আজি যোৰহাটত অহা এটা বহুত ধুনীয়া ৰিজন আছে। আজি আপোনালোকক এটা মই ইউনিক ব্লগ দেখাম। আজি আপোনালোকে যদি চাই আছে এইটো ব্লগটো, ইউনিক ব্লগ এটা পাব। এণ্ড সেইটো হৈছে মানে আমাৰ এটা সৰু নামঘৰ আছে আমাৰ গাঁৱত, ঢেকীয়াখোৱা বৰনামঘৰটো নাপাওঁতে এটা সৰু নামঘৰ হয়। তাতে আমাৰ আজি সভা ভাওনা হ'ব। এণ্ড এইটো কি সভা ভাওনা এতিয়াতো বহুতে ল'ৰা ছাৱাৰবিলাকেতো বুজি নাপাব চাগে। একো নাই, ব্লগটো চাই থাকক, অলপো স্কিপ নকৰিব, ধুনীয়াকৈ মই বুজাম। যদি ময়ো বেছি ভালকৈ নাজানো তাতে মোৰ বেলেগক সুধিম, ডাঙৰসকলকে হওক বা মোৰ লগৰসকলে হওক কি বস্তু। এণ্ড ব'লক এতিয়া যাওঁ তালৈকে। এণ্ড কি হৈ আছে বৰ্তমান তাতে, মোৰ মতে তাতে এতিয়া নাম চাম হৈ আছে। এণ্ড ৰাতি হ'ব, আজি ব্লগটো ৰাতিও পাব। ৰাতি মেইন ভাওনাখন হ'ব, যিটো আমাৰ ইয়াৰে গাঁৱৰ লোকেল ল'ৰাবিলাকো আছে কেইটামান, এণ্ড বাহিৰৰ পৰাও কোনোবা আহিব। এণ্ড নিশ্চয় আজি ব্লগটো চাই ভাল পাব, কাৰণ ইউনিক বস্তু এইটো দেখাম আজি আপোনালোকক। এণ্ড যদি আজি কোনোবাই নতুনকৈ চেনেলটো মোৰ চাই আছে দেন প্লিজ ছাবস্ক্ৰাইব কৰি লাইক এটা মাৰি দিব। তেতিয়ালৈকে ব'লক তালৈকে যাওঁ। গাইছ মই ঘৰৰ পৰা ওলাই আহিলোঁ। এণ্ড ইয়াক মোৰ থাৰ্ড লগত লগ পাইছিলোঁ চাগে ৰিদিবক। এণ্ড আমি দুটা এতিয়া যাই আছোঁ সৰু নামঘৰটোলৈ। ব'লক তেতিয়ালৈকে যাই তাতে চব কথা কৈ আছোঁ। এণ্ড তেতিয়ালৈকে এটা চিনেমেটিকে চাই লওক, এটা গানৰ ধুনীয়া এটা গানৰ সৈতে। মই গ'লোঁ এতিয়া নামঘৰটোত। এণ্ড আজি তোমালোকৰ কি পাৰ্ট আছে? মোৰ আছে পিঠু মানে অলপ বুজাই দিয়া। পিঠু অৱতাৰ মানে কি আৰু এটা বধ কৰিব লাগে আৰু পিঠু অৱতাৰ মুনি। চ' সিহঁতক ৰাতি সিহঁতৰ মেকআপ চেকআপ হোৱাৰ পিছত ধুনীয়াকৈ দেখাই আছোঁ। ৰাতি একদম সিহঁতক ধুনীয়াকৈ দেখাই আছোঁ। আজি মেইন ইউনিক বস্তু এটা দেখাব ট্ৰাই কৰিম আজি আপোনালোকক। চ' লোৱাৰ আছামৰবিলাকে চাই আজি ভাল পাব আজিৰ ব্লগটো। ব্লগ একদম ৰাতি লগ পাই আছোঁ একেবাৰে ডাইৰেক্ট। তেতিয়ালৈকে অলপ চিনেমেটিকবিলাকে চাই থাকক। আমি এতিয়া আহিছোঁ জলপান খাবৰ কাৰণে। অলপ আমাৰ এতিয়া ধুনীয়াকৈ এতিয়া চবেই জলপান দিছে। কৰি দিয়া, এটা আমাৰ পাৰ্থৱতী। চ' গাইছ দিনতে যিখিনি হৈছিল আজি নাম চাম হ'ল, নাম চাম কমপ্লিট, প্ৰসাদ চসাদ দিলে। এতিয়া আমি যাই আছোঁ আকৌ ৰিটাৰ্ণ ঘৰ। ৰাতি আকৌ 9টা কেইটামানত হ'ব। চ' আমি আকৌ 10টা মানত ৰিটাৰ্ণ আহিমগৈ। তেতিয়া মই যি ভাওনা হয় তেতিয়া দেখাম। এণ্ড ইয়াত যিবিলাক দেখিছে এইবিলাক আপোনাৰ ইয়াত চাকি দিয়া হ'ব ৰাতি। একদম ধুনীয়া, একদম চব লাইন বাই লাইন ইয়াত গোটেই চাকি থাকিব আপোনাৰ। চব চাইডে খুটি লগাই দিছে, চবতে চাকি দিব চবে। এণ্ড ৰাতি এটা ধুনীয়া ভিউ পাব, সেইটো এটা মজা চিনেমেটিক ল'ম। এণ্ড এতিয়া ব'লক ঘৰত যাওঁ। এণ্ড একদম 10টা মানত আহি আছোঁ। গাইছ আমি এতিয়া ওলাই আহিলোঁ ভাওনাখনৰ কাৰণে। এতিয়া মানে চাব পাৰে চাইডে পুৰা একদম আমাৰ গাঁও, গোটেইখন গাঁৱতে চাকি জ্বলাই থৈ দিছে এনেকৈ। চব চাইডে আপোনালোকে দেখা পাইছে নাই মই নাজানো, মোৰ মতেতো দেখা পাই আছে চাগে। দেখা পাইছে পুৰা একদম চাইডে একদম এইটো চব ভাই কি খতৰনাক লাগি আছে আগফালে। তেতিয়ালৈকে এটা চিনেমেটিক চাই লওক চ' গাইছ ফাইনেলি মই আহি পালোঁ নামঘৰলৈকে। এণ্ড চিনেমেটিক শ্বটটো কেনেকুৱা লাগিল তেতিয়া চাই নিশ্চয় বাৰু জনাব। এণ্ড মোৰ লগত এতিয়া আছে দান্দা আছে মোৰ লগত। দান্দাই অলপ নামঘৰৰ বিষয়ে ক'ব। এতিয়া দান্দা কওক মানে আজি ভাওনাখন কিয় পাতিছে ইয়াত? ইতিমধ্যে আমাৰ এই নামঘৰভাগ 2016 চনত নতুনকৈ নিৰ্মাণ কৰিবলৈ ৰাইজে সিদ্ধান্ত লৈছিলে। এই সিদ্ধান্ত অনুযায়ী আজি 2022 চনৰ 20 তাৰিখে ৰাইজে সিদ্ধান্ত কৰিলে যে পূৰ্ণাংগভাৱে সম্পূৰ্ণ, যদিও আমাৰ নামঘৰ আদি হোৱা নাই তথাপিতো কিছু পৰিমাণে হোৱাৰ বাবে আজি ইয়াত আমি
সভা ভাওনা পতা হৈছে। ধন্যবাদ। চ' জানদা এতিয়া হেৰি ভাওনাখনৰ নামটো কি বুলি কৈছিলে? বেন উপাখ্যান ইথু অৱতাৰ। চ' এতিয়া ক'লোৱে নামঘৰৰ বিষয়ে জানদাই ধুনীয়াকৈ কৈ দিলে। এতিয়া ব'লক মানে এতিয়া আপোনাৰ এতিয়া হেৰিবিলাক ক'লো সেইদিনা মেকআপ চেকআপ যে মেকআপ আপোনাৰ আমাৰ তাত চৌহদ হৈ আছে, গতিকে চৌহদলৈ গ'লে আপোনালোকে মেকআপৰ গোটেইখিনি বস্তু পাব, তাত আপোনালোকে দেখিব পাৰিব। খন্তেক পাছতে আমাৰ গায়ন বায়ন অনুষ্ঠিত হ'ব আৰু গায়ন বায়নৰ পাছতে আমাৰ ভাওনাখনি উদ্বোধন কৰা হ'ব। উদ্বোধনীৰ পাছতেই সূত্ৰধাৰী নৃত্যৰে আমাৰ ভাওনাৰ আজি অনুষ্ঠান মানে অংশভাগ কৰিব। চ' ব'লক এতিয়া য'ত মেকআপ কৰি আছে চবকে মানে ল'ৰাবিলাকক তেওঁলোকক দেখাওঁ এতিয়া ব'লক ডাইৰেক্ট তাতে লগ পাই আছোঁ। চ' গাইছ মই আহিলোঁ তাৰ পৰা চবকে এতিয়া মেকআপৰ যি মেকআপ কৰি আছে চবকে মানে ল'ৰাবিলাকক চবকে দেখাইছোঁ ধুনীয়াকৈ। এণ্ড আমাৰ লগত আছে এইটো কৃষ্ণ এণ্ড বাকীবিলাক চব মেকআপ চলি আছে ইয়াত। আৰ্টটো কি? কৃষ্ণ এই এটা বছৰ কৈ দিয়াচোন। কৰ্ম সংস্থাপনৰ অৰ্থে আমি যুগে যুগে দান ৰূপে অৱদান কৰিছো ভাৰত। ফল'বিলাক কি বনাই দিছে তোমাক? ল'ৰাক লিপষ্টিক লগাই দিয়া যে পইচা এভিনেটক চাই দিয়াচোন। ক্লাছ লাগিছে নেকি? চ' গাইছ এতিয়া আপোনালোকক ভাওনাখনৰ ষ্টাৰ্টিঙৰ পৰা সূত্ৰ প্ৰৱেশৰ পৰা একদম এণ্ডলৈকে ধুনীয়াকৈ মই এতিয়া দেখাই যাম। আপোনালোকে অলপো স্কিপ নকৰিব এণ্ড আশা কৰোঁ আপোনালোকে চাই আজি ভাল পাব। তেত ব'লক। এতিয়া প্ৰৱেশ কৰিব আহিছে আমাৰ ভগৱান বিষ্ণু। এনেকৈ চাই লওক।
আজি ভাওনাখন চাই কেনেকুৱা লাগিল এবাৰ নিশ্চয় কমেণ্টত জনাব। ফুল ভাওনাখন দেখুৱাটো পচিবল নহয়, এইটো ইম্পচিবল, কাৰণ মোৰ টোটেল ভিডিঅ' হৈছিল 1 ঘণ্টা ফুল, মানে ক'ব গ'লে নন ষ্টপ যদি ক'ব পাৰোঁ গোটেই ভিডিঅ'টো হৈ যায় 1 ঘণ্টা। চ' 1 ঘণ্টা ইউটিউবত দিয়াটো পচিবলো নহয়, এণ্ড বহুতে নাচায়ো 1 ঘণ্টা। মই যিখিনি যিখিনি মোৰ ফালৰ পৰা লাগে যে এইখিনি ইণ্টাৰেষ্টিং পাৰ্ট, চ' মই এইখিনি দেখালোঁ। এণ্ড আশা কৰোঁ আজি ভ্লগটো চবে চাই ভাল পালে। মই এতিয়া বাজিলে আপোনাৰ 3-4টা বাজিলে, মই তাতে ব্লগটো এণ্ড কৰাৰ টাইম নহ'ল, চ' মই এতিয়া ঘৰলৈ আহিলোঁ। চ' আজিৰ ব্লগটো মই ইয়াতে এণ্ড কৰিছোঁ, এণ্ড লগ পাম এটা বেলেগ ব্লগত। তেনেকৈ বাই বাই এণ্ড টাটা। আকৌ মই কালি ৰাতি আকৌ গুৱাহাটী যাই আছোঁ, এণ্ড ডাইৰেক্ট নেক্সট ব্লগত গুৱাহাটীত লগ পাই আছোঁ আপোনালোকক। বাই বাই গাইছ।